Guys, আমি জঙ্গলত পৰিব এৰিয়া চাওক। আবাহন থিয়েটাৰ চাব গৈছো গাইছ। আকৌ দৌৰি আছো দৌৰি। আবাহন থিয়েটাৰ আজি আছে ৰুমাংগিৰি হা। ঐ পানী আছে পানী 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 ঐ পানী আছে পানী আছে ক'ত সোমাই লৈ গৈছ? আজি আমি থিয়েটাৰ চাব আহিছো ৰুমাংগিৰি হা। দৌৰি দৌৰি আহিছো পথাৰ মাজে মাজে। এইটো গাইছ এইপিনে বৈ পিনে চিধা 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 আহক আহক গাইছ। বৌ ফাইনে গাইছ আমি ফাইনেলি এয়া বেলুত পালো আহি। পাথৰ ৰাস্তা আহক গাইছ আহক। আমি ৰাস্তাত কোনো থৈব এখন ৰুলা ৰুলাতে ৰুলা ৰুলা পেচাব কৰি লওঁ পলব গাইছ আমাৰ গাড়ী নোহোৱা দুখ এইটো ৰানিং এইটো দৌৰি দৌৰি আহিব লগা হৈছে। চাৰিআলি পাইছোঁ আৰু এতিয়া ভাগৰ লাগি গৈছে পোৱা কি কৰিবা আৰু আহি আছোঁ আৰু ব'লক চাৰিআলি পাইছোঁ। আমাৰ যদি নহ'লে মোটা লাগি আহিছে তেওঁ দৌৰিব এৰা নাই। কেনেকুৱা মোটা লাগিছে? আমাৰ বিবেক আহি আছে ৰুণাংগনি মামী আহিছে আহক। গাইছ আমি থিয়েটাৰখালী ফাইনেলি পালোঁ আহি। এয়া এইটো চাওক থিয়েটাৰখালী আৰু এইবিলাক বজাৰ চলি আছে। সেয়া আমাৰ ভিডিঅ'টা এয়া থিয়েটাৰ এই যে নাম চেৰি কি খবৰ? মাতিলি মই থিয়েটাৰত সোমালোঁ। এতিয়া আৰম্ভ হ'ব অলপ পিছতে। আমি একেবাৰে থিয়েটাৰ আগত আছোঁ। মোৰ লগত আছে নতুন বাহিনী বাকী এইবিলাক থিয়েটাৰ মানুহ আজি পশ্চিমবংগ গছৰ পৰা চাম। আজি কেনেকুৱা লাগিব? মজা লাগিব না? আজি এনচাকেইটা দিম আৰু মঞ্চ পায় নহ'লে কৈ দিম আৰু ভাল লাগিব। বঢ়িয়া আৰু ইয়াতে চলিব এখন পৰ্দাখন এখন পৰ্দা হয়। এখন পৰ্দাখন এনেকৈ দাঙি দিব আৰু এনেকৈ আছে এইটো মঞ্চ এইটো মঞ্চ চাব ৰেডি হৈ আছোঁ আমি এতিয়া। মানুহজনে খুব পৰ্দা খাই আছে। গাইছ থিয়েটাৰ আৰম্ভ হৈছে এতিয়া। আমাৰ কেনেকে খেদি মাৰো স্বৰাজ ভাৰতৰ সপোন দেখিছোঁ আমি। স্বাধীন হোৱাৰ সপোন দেখিছোঁ। গোলামীৰ পৰা মুক্ত হোৱাৰ সপোন দেখিছোঁ আমি। আমাৰ সেই সপোনবোৰক তহঁতৰ বন্দুকৰ গুলীৰে ভাঙি ছিঙি চাৰখাৰ কৰিব নোৱাৰো। বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম বন্দে
তাৰে মাতডাল শুনিলেই অসুৰে কৈ দিবলৈ বাধ্য হ'লহেঁতেন সঁচা অৰ্থত তুমি অসুৰ বংশৰে তিৰোতা অসুৰৰ তেজ আছে তোমাৰ স্বভাৱ চৰিত্ৰ মোৰ বংশক ধৰি মোৰ স্বভাৱ চৰিত্ৰক ধৰি কথা নকব বুলি কৈছো মই বুলি হেই মাতৃনে লেকাম ধৰি ৰাখিছো নহলে কেইবা যদিও মানুহ মাৰে আনি তোৰ ডিঙিটো লগাই দিলেহেঁতেন কিছে ব্যৰ্থ জীৱন কি ক'লে ব্যৰ্থ জীৱন বুলি কৈছে ই এতিয়া আমাৰ একমাত্ৰ সন্তান ইয়াৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত আমি তাক ব্যৰ্থ হ'বলৈ দিব নোৱাৰো নহয় চাই থাকক এই বছৰ ভিতৰতে মই ইয়াত বিয়া পাতিহে ঠিক কথা কৈছা মাৰে এই বছৰতে তই তোৰ বিয়াখন পাত গানো গাও আয়ো গানটো এবাৰ আমাকো গাই শুনাচোন নাই নোৱাৰো না না ঠিক ঠিক নোৱাৰো চাব কথাবোৰ পাতিবলৈ জ্যেষ্ঠ মানুহ এজন লাগিব প্ৰথম মানে কি কথা মনৰ কথা মালা তোমাৰ ৰাধা মোৰ মই পৰীক্ষিত ঠিক কৰিম নাই কি কৰিব চাগে এটা কৰিব চাগে তই চাকৰিটো মিছামিছিকে এৰিলিও বিপুল খেতি একো নহয় দে সাহসৰ প্ৰমাণটোতো দিব পাৰিলো ভিক্ষাৰীয়ে যদি তুলি লৈ আনিছে আজি কৈছে তাই বোলে এখন ঘৰৰ পোৱালি দুদিন পিছত তোক দেখুৱাই বাপেকে ক'ব তই মোৰ সতিনী ইহঁতক জৰাসন্ধ ফালাদি ফালি পেলা যা 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 শ্ৰমিকৰ হাতৰ জোৰৰ জোখ ল'বলৈ দিলে কেইটা পাইছ ভালকৈ পাহিবি বুলি কৈছ এই দোকান হ'ব এই খালো কিন্তু একোডাল কৰিব নোৱাৰা সাধাৰণ হাৱা এটাকে সহ্য কৰিব নোৱাৰি কেনেকুৱা এক্টিংবিলাক খুব ভাল হৈছে কিন্তু কাহিনীটো অকণমান কিবা এটা আৰু একো নাই চলি যাব পুৱা থিয়েটাৰ শেষ কৰিলোঁ থিয়েটাৰখন কেনেকুৱা লাগিছে চাই মজা লাগিছে বোলে আজি আমাৰ যতীন ভাইটিয়ে কৈছে ভাল লাগিছে ন ভাল লাগিছে পুৰা থিয়েটাৰ আজি শেষ কৰিলোঁ ফাইনেলি হৈ গ'ল বাৰু তৃতীয় 3 নম্বৰ দিন আছিল শেষ হৈ গ'ল চাই ভাল লাগিছে বঢ়িয়া লাগিছে মানে আৰু এই যেতিয়া ধৰি লওক ছোৱালীজনীয়ে যে পতাখন লৈ যায় জাতীয় পতাখন বেলেগ এটা ট্ৰেজেডি উঠি যায় ন সেইটো মানে ক'ব লাগিছে আৰু বাইদেউ চৰাইবাহীত গৈ আছে মৰিগাঁও চৰাইবাহীত আৰু যাম আমি নিশ্চয় লগ পাম চৰাইবাহীতো আৰু এই যিজনী বাইদেউজনী যে মুন বাইদেউজনী মুন শইকীয়া বাইদেউ খুব সুন্দৰ এক্টিং কৰিছে ন কেনেকুৱা বহি বাদ লৈছে ভাল লাগিছে তাৰপিছত আৰু লগতে বাইদেউটো ক'ব নালাগে বা হয় বাইদেউটো একেবাৰে বীৰংগনা পূৰা ফালি দিছে আৰু
এতিয়া আমি আহি আহিছোঁ খোজকাঢ়ি বাইদেউ সেইজনী আকৌ সেই বেলেগ বাইদেউ নহয় প্ৰস্তুতি বাইদেউৰ কথা কৈছোঁ বঢ়িয়া ভাল ভাল কৰিছে আমি এতিয়া খোজকাঢ়ি আহি আছোঁ চাবিত আকৌ পেণ্ট গুচিব লাগিব তেল শেষ গ'লে আবাহন থিয়েটাৰ আজি তৃতীয় নিশা কাৰ্যসূচী আছিলে আজি আছিলে ৰুদাংগিনী ৰাধা খুব মানে সুন্দৰ এখন নাটক মানে থিয়েটাৰ আৰু খুব ভাল লাগিলে চাই সকলোৱে চাব ইয়াৰ পিছত আছে চোৱাবাহীত আছে তাৰপিছত আছে নগাঁও এনেকৈ কৈ বিভিন্ন ঠাইত চলিব সকলোৱে আহিব চাব খুব সুন্দৰ এখন থিয়েটাৰ আৰু ভাইটি আজি ৰুদাংগিনী ৰাধাখন চাই তুমি কেনেকুৱা পালা এনেকুৱা মানে মই ক'ব গ'লে জীৱনত প্ৰথমবাৰ ফাৰ্ষ্ট চাইছোঁ দেই আগত মই চোৱাই নাই দে এনেই সৰু সুৰা নাটক চাওঁ কিন্তু থিয়েটাৰ চাই পোৱা নাছিলোঁ খুব ভাল লাগিছে চাই আবাহন থিয়েটাৰখন প্ৰথম চাইছোঁ আৰু ভালেই লাগিছে থিয়েটাৰখন আৰু প্ৰস্তুতি পৰা কিবা হয় কি সুন্দৰ এটা অভিনয় কৰিছে ন কি এইটো মানে পাহাৰত যেতিয়া গুলি চাউণ্ডবিলাক আৰু একশ্যনবিলাক সুন্দৰ হৈছে আৰু এই ডাইলগ কিছুমান এতিয়া মাতিব পৰা ভালেই লাগিলে কিন্তু এতিয়া মানে কি খুব এটা ভাল থিয়েটাৰ আৰু সকলোৱে চাব আশা থাকিল আমিও যাম চাবৰ কাৰণে চোৱাবাহীত যাম যামেই চোৱাবাহীত এনেকৈ ব্লগ এটা দিম বাৰু আমি যামেই তাৰমানে পূৰা এইটো কনফাৰ্মেই আৰু যেতিয়া চোৱাবাহীত হ'ব আমি যামেই কথাই নাই প্ৰস্তুতি পৰা খুব ভাল লাগে তাৰ অভিনয়বিলাক চাই খুব ভাল লাগে বেলেগে কি পায় নাজানো আমি মুঠতে খুব ভাল পাওঁ আৰু এই মুন শইকীয়া বাহ খুব ভাল এক্টিং কৰিছে দেই আজি বোৱাৰী সাজত কি সুন্দৰ এক্টিং হৈছে না আৰু সকলোৱে ভাল পাইছে তেখেতক ঠিক আছে ইমানে আছিল ঠিক আছে আজিলৈ আহিছোঁ বাই দুখ বহুত দুখ